বিন্দুকুৰিত আজিও চৰাইৰ মৃত্যু হাৰ কমা নাই। বিন্দুকুৰিত যোৱা শুক্ৰবাৰৰ পৰা আজিলৈকে 150ৰো অধিক চৰাইৰ মৃত্যু ঘটিছে। ক্ৰমান্বয়ে চৰাইৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল। ৰঙাপাৰাৰ পাছৱৰ্তী বিন্দুকুৰিত থকা ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ কাষৰীয়া অঞ্চলত মৃত্যু ঘটিছে শতাধিক শালিকা আৰু ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰা ঘনচিৰিকা চৰাই। তাৰোপৰি মৃত্যু ঘটিছে এটা ফেঁচা চৰাইৰ। বিন্দুকুৰিত এনেদৰে চৰাইৰ মৃত্যু ঘটাত পক্ষী প্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিমাখিত চৰাইবোৰৰ এনেদৰে মৃত্যু হোৱাটোৱে সকলোকে মৰ্মাহত কৰি তুলিছে। কোনো বিষাক্ত দ্ৰব্য ভক্ষণ কৰাৰ ফলত চৰাইবোৰৰ মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। বন বিভাগে মৃত চৰাইবোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিলে প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব। পক্ষীবোৰৰ মৃত্যুৰ সংখ্যা ইয়াতকৈ অধিক হোৱাৰ আশংকা প্ৰকাশ হৈছে। মন কৰিবলগীয়া যে বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ চৌহদত চৰাইবোৰ আশ্ৰয় লৈ থাকে। ভঁৰালৰ কোনো সামগ্ৰী ভক্ষণ কৰাৰ ফলত শালিকা আৰু ঘনচিৰিকা চৰাইৰ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইফালে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে এই বিষয়ে শীঘ্ৰেই তদন্তৰ ব্যৱস্থা ল'বলৈ বন বিভাগক দাবী জনাইছে। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ আৰু পশু চিকিৎসকসকল উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃত চৰাইবোৰ সংগ্ৰহ কৰি ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে কিবা প্ৰয়োজন কিবা খাব পাৰে আৰু তেনেকুৱা কাৰণতে হয়তো এইটো চৰাই হেৰি হ'ব পাৰে, কাৰণ ইয়াৰ ওচৰ পাছৰ চৰাইখিনিতো মৃত্যু হোৱা নাই। আজি অকণমান নিৰ্দিষ্ট জেগা অকণমানতে এনেকুৱা এটা ঘটনা হৈছে। এই ঘটনাটোক কেন্দ্ৰ কৰি আমি সেইটোৱে ভাবিব পাৰোঁ যে এইকণ জেগাতে হয়তো কিবা প্ৰয়োজনীয় তেনেকুৱা বস্তু কিবা পৰিছে আৰু সেই প্ৰয়োজনীয় বস্তু খাই চৰাই ধৰ 15-20টামান চৰাই আজি আমি মৃত্যু হোৱা দেখা পাইছোঁ। এই চৰাইকেইটা দেখি পেলাই বেয়াও লাগিছে। সন্দেহ এনেকুৱা হয় এই ওচৰৰ যিকণ জেগাত মৰিছে এইকণ জেগাতে কিবা প্ৰয়োজনীয় বস্তু আছে বুলি মোৰ অলপ সন্দেহ হয়। যোৱা 2 তাৰিখ আৰু প্ৰায় চৰাই মৃত্যু হৈছে, প্ৰায় আজি যোৱাকালিলৈকে পোৱা গৈছে 3-4 তাৰিখলৈকে, আৰু আজিও হয়তো মৰি আছে। এইটো আপোনাৰ বিন্দুকুৰি যিটো মাল ৰেলৰ মাল উঠোৱা নমা কৰে সেই প্লেটফৰ্মখনতে পোৱা যায়, আৰু প্ৰায় 150 চৰাই। তাৰ ভিতৰত আছে শালিকা আছে, ঘনচিৰিকা আছে, কুপতি চৰাই আছে। আৰু মৃত্যুটো দেখি তাৰ স্থানীয় ৰাইজে মোক ফোন কৰিলে, মই গৈছিলোঁ, গৈ পেলাই চালোঁ চৰাইখিনি কিয় মৰিছে। বিচাৰি মোৰ বহুত দুখ লাগিলে, চৰাই ইমানেই মৃত্যু হৈছে। আৰু ইয়াৰ যদি এটা উচিত তদন্ত নহয় তেনেহ'লে গম পোৱা নাযাব। সেইকাৰণে জিলা প্ৰশাসনে এটা তদন্ত দিছে। ইয়াত বন বিভাগৰ মানুহ গৈছে আৰু ভেটেনেৰী টিমো তাত গৈছে। তেওঁলোকৰ ইয়াৰ ওপৰত তদন্ত এটা চলাই আছে, কি কাৰণে চৰাইখিনি মৃত্যু হ'ব পাৰে। বিশেষকৈ চাওক, ওচৰতে FCI যিটো গুদাম আছে তাত চাউল দালিবিলাক আহে, আৰু তাৰ চাউল দালি খায়ো হয়তো মৃত্যু হ'ব পাৰে বুলি সন্দেহ এটা হৈছে। কাৰণ তাত কিছুমান চাউল দালিখিনি নষ্ট ক্ষতি নহ'বৰ কাৰণে কিছুমান শুনা পাইছোঁ মেডিচিন কিছুমান মিক্স কৰে, আৰু সেয়ে খাই পেলাই হয়তো মৃত্যু হ'ব পাৰে বুলি সন্দেহ এটা হৈছে। সেয়ে মই সকলো প্ৰকৃতিপ্ৰেমী ৰাইজক আৰু কাষৰ ওচৰ ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে তাত পৰি থকা চৰাই, কুপতি চৰাই দেখি পেলাই কোনোবাই হয়তো আজিকালি এনেকুৱা বেগ আছে, কুপতি চৰাই দেখিলে ঘৰত লৈ পেলাই খাব বিচাৰি পাৰে। সেইটো নাখাব, ভুল নকৰিব, কাৰণ সেইখিনি সম্পূৰ্ণ বিষাক্ত হৈ আছে। তাৰে যদি চৰাই কাষৰে গাঁৱত পৰেগৈ, কুকুৰেও খাব, কুকুৰৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে স্থানীয় যিখিনি ওচৰ গাঁও আছে, ডিপুটা, মোৱামাৰী, পখীয়াজাৰ, বিহগুৰি, এই অঞ্চলৰ বাসিন্দাসকলক মই অনুৰোধ কৰিছোঁ যাতে মৰা চৰাই পালে কুকুৰ চুকুৰে যদি খায় তেতিয়া খেদিব, কাৰণ এইটো খাবলৈ নিদিব। খালে এইটো এটা মহামাৰী টাইপ হৈছে এতিয়া। সেইখিনি জেগা এটা মহামাৰী টাইপ, একচুৱেলি ভয়ংকৰ, যিটো ভাবিব নোৱাৰে, কৰিব নোৱাৰে। সেইখিনি যদি 150 চৰাই, সেইখিনি যদি মানুহৰ ক্ষেত্ৰত হোৱাহেঁতেন কি হ'লহেঁতেন আজি, আপোনালোকে ভাবক। সেইটোৱে আমাক এটা প্ৰমাণ হৈ গৈছে যে মহামাৰী তাত পূৰা আৰম্ভ হৈ গৈছে। ধন্যবাদ। হয়, ইয়াতে ধৰক এতিয়া চৰাই পালোঁ, 2টা মৰা চৰাই পাইছোঁ, কিন্তু সেইকেইটা ধৰক কালি বা আজি মৰা নহয়, তাৰ আগতীয়াকৈ ধৰক 4 দিনমান হৈ গৈছে। কাৰণ কিয় পোকো লাগিছে এটাত, দেখিছোঁ মই, মেগত হৈছে। আৰু বাকী তেনেকৈ মই ইয়াতে সোধোতে তেখেতসকলে কি যে মানে ধৰক বহুত দিনৰ পৰা হৈ আছে বুলি ক'লে, 8-9 দিন তেনেকুৱা আগৰ পৰা হৈ আছে, আৰু এতিয়া বৰ্তমান আগতকৈ কমিছে বুলি কৈছে তেখেতে। নাই, সেইটো এতিয়া ধৰক তেনেকৈ একো টেষ্ট নকৰাকৈ আমিও সেইটো ক'বলৈ নোৱাৰিম সেইটো কি হৈছে বুলি। এতিয়া বৰ্তমান আমি প্ৰথমতে লেবৰেটৰীত লৈ গৈ কিনে তাতে আমি চাব লাগিব। চাই উঠি যদি পাৰোঁ তাৰে পৰা 1 বা 2টা পাৰ্ট তেনেকুৱাকৈ আমি গুৱাহাটীৰ যিটো লেবৰেটৰী আছে তালৈ পঠিয়াব লাগিব। পঠিওৱাৰ পিছত তাতেহে ধৰক ভালকৈ টেষ্টবিলাক কৰে। টেষ্টখিনি কৰি উঠাৰ পিছতহে আমি ভালকৈ ডায়েগনচিছটো দিব পাৰিম কি হৈছে হোৱা নাই। তেজপুৰৰ পৰা ৰাজীৱ নাথৰ ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ আইড অসম।